নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মোৰ শাকনি বাৰীখনৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ। মই নিজে কৰা বেঙেনা খেতি, এয়া চাওকচোন ইমান ধুনীয়াকৈ বেঙেনাবোৰ লাগি আছে আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ। এতিয়া বেঙেনাকেইটা ছিঙি লওঁ। এয়া বেঙেনাখিনি মই কাটি ল'লোঁ আৰু আপোনালোকক বাকীখিনি কটাবিলাক নেদেখুৱালোঁ। আৰু এয়া আলু আৰু মটৰ লৈছোঁ আৰু এফালে পিঁয়াজ, বিলাহী, এটা কেঁচা জলকীয়াও কাটি লৈছোঁ। কেৰাহী গৰম কৰি ল'লোঁ আৰু এতিয়া মিঠাতেল দি দিছোঁ। নিজৰ প্ৰয়োজন অনুসৰি দিব। মই বহুত বেছি তেল হ'লে বেয়া পাওঁ, কম তেলতে মই সদায় ৰান্ধোঁ আৰু তেনেকৈ মই ভাল পাওঁ আৰু মই বনোৱাবিলাক মানুহে খায়ো ভাল পাওঁ বুলি কমেণ্ট কৰে। আৰু তেলখিনি গৰম হ'লে এতিয়া মই পিঁয়াজ দি দিম আৰু মই সদায় সাধাৰণকৈ বনাওঁ, আপোনালোকে সকলোৱে গম পায়ে। আৰু মোৰ যোনবিলাক খাই ভাল লাগে, মোৰ যোনটো ৰেচিপি আচলতে ভাল লাগে, সেইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চাই থাকিব একেবাৰে শেষলৈকে ভিডিঅ'টো। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ল আৰু মই তেলতে হালধি আৰু অকণমান মছলা গুড়া, ৰং গুড়া, জিৰা, ধনিয়া সকলোবিলাক মিলাই থৈ দিছিলোঁ, তাৰে এচামুচ দি দিছোঁ আৰু মই সদায় তেলতেই দিওঁ মছলাবোৰ। এতিয়া বিলাহীখিনি দি দিছোঁ, কাটি লোৱা বিলাহীখিনি অলপ টাইম ভাজি ল'ম। বহুত বেছি ভাজিব নালাগে, অকণমান ভাজিলেও হ'ব। তাৰ পাছতে বাকীখিনিও দি দিম। এতিয়া দি দিছোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু অকণমান ভালদৰে লৰাই ল'ম। অকণমান সিজিবলৈ দিম। বিলাহীখিনি অকণমান গলিলে বাকী চব্জিখিনিও দি দিম, একেবাৰে সাধাৰণ। এতিয়া দি দিছোঁ কাটি লোৱা বেঙেনা, আলু সকলোখিনি। অলপ টাইম সিজিবলৈ দিলোঁ আৰু এতিয়া ভালদৰে লৰাই দিম। প্ৰায় সিজিছেগৈ আৰু আলু, বিলাহী, মটৰ, বেঙেনা একেবাৰে নিৰামিষ চব্জি আৰু একেবাৰে সাধাৰণ, যদিও খুব বেছি খাবলৈ ভাল লাগে। এতিয়া 31st আপোনালোকে যোনসকলে নিৰামিষ ভাজি খাব বিচাৰে তেওঁলোকে খাব পাৰিব। এনেদৰে খাই চাবচোন, খুব বেছি ভাল লাগিব। এতিয়া একেবাৰে শেষত অকণমান ঘি গলাই লৈছোঁ আৰু মই এনেকৈ লাহেকৈ গোটেই চব্জিখিনিতে মিলাই দিম। আৰু এই ঘি যেতিয়া ব্যৱহাৰ কৰিব, খুব বেছি সোৱাদ হয় এনেকৈ চব্জিখিনি খাবলৈ। এনেও বেঙেনা, আলু, মটৰ, বিলাহী খাই ভাল লাগে। যেতিয়া এনেকৈ আপোনালোকে ঘি ব্যৱহাৰ কৰিব, তেতিয়া মানে ইয়াৰ সোৱাদ আৰু অপূৰ্ব। আৰু মই অকণমান ধনিয়া কাটি দি দিছোঁ, এতিয়া যিহেতু ধনিয়া ছিজন। আৰু আপোনালোকে এনেকৈ যদি খাইছে কমেণ্ট কৰি জনাবচোন। আগতে যদি এনেকৈ খাইছে তেনেহ'লে আৰু যদি নাই খোৱা এবাৰ এনেকৈ বনাই খাই চাবচোন, খুব বেছি ভাল লাগে। এয়া চাওকচোন, একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ আৰু ধোঁৱা ওলাই আছে। এনেকৈ বেঙেনা চব্জিবোৰ একদম গৰমে গৰমে খাবলৈ খুব বেছি ভাল লাগে। আৰু এনেকুৱা যদি এখন চব্জি থাকে, মাছ মাংসলৈ সঁচাকৈ মনতে নপৰে আচলতে। মাছ মাংস নহ'লেও চলি যাব। আৰু যদি এনেকৈ নাই খোৱা এবাৰ খাই চাব, পুনৰবাৰ কৈছোঁ। আৰু ভিডিঅ'টোৰ পৰা এনেকৈ মই বিদায় ল'ম। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।